হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকৰ নামত জমাবন্দী কপি এখন অনলাইনৰ মাধ্যমে যোগেদি কেনেকৈ ডাউনলোড কৰিব। তো ইয়াৰ বাবে আপুনি পোনপ্ৰথমে ক্ৰম ব্ৰাউজাৰত চাৰ্চ কৰিব বসুন্ধৰা 2.0। বসুন্ধৰা 2.0 চাৰ্চ কৰি দিয়াৰ পিছত চাব ফাৰ্ষ্টত যিটো পেজ আহিব মিছন বসুন্ধৰা গভৰ্ণমেণ্ট অফ আছাম। মিছন বসুন্ধৰা গভৰ্ণমেণ্ট অফ আছাম ওপৰৰ ফাৰ্ষ্ট পেজত ক্লিক কৰিব। ফাৰ্ষ্ট ৱেবছাইটত ক্লিক কৰি দিয়াৰ পিছত চাব এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। মিছন বসুন্ধৰা 2.0 মোৰ মাটি মোৰ অধিকাৰ, এনেকুৱা ধৰণৰ পেজ আহিব। তাৰপিছত চাব ইয়াতে লাষ্ট ডেট 35 মাৰ্চ লিখা 2023। এইটো ক্ল'জ কৰি দিব। ক্ল'জ কৰি দিয়াৰ পিছত তলৰ পিনে স্ক্ৰল ডাউন কৰিব। তলৰ পিনে স্ক্ৰল আৰু অলপ ডাউন কৰিব। ডাউন কৰি দিয়াৰ পিছত চাব ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ, তাৰ তলত আছে জমাবন্দীৰ ওপৰত ক্লিক কৰিব। আপোনাৰ নামৰ কিমানখিনি মাটি আছে আপুনি নিজৰ ঘৰত বহিয়ে নিজৰ মোবাইলৰ যোগেদি চাব পাৰিব। তো জমাবন্দীত ক্লিক কৰি দিয়াৰ পিছত অলপ সময়ত ৱেইট কৰিব আৰু ৱেইট কৰাৰ পিছত চাব এনেকুৱা ধৰণৰ এটা ফেচ আহিব। আপোনাৰ তাতে কোনটো ডিষ্ট্ৰিক্ট হয় আপুনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। চাব ডিষ্ট্ৰিক্ট জিলা নলবাৰী, নগাঁও, ধুবুৰী, আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি ল'ব। তো মোৰ কামৰূপ হয়, মই কামৰূপ চিলেক্ট কৰি ল'ম। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত চাব 2 নম্বৰত আছে চক্ৰ বা চাৰ্কুল। ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিয়াৰ পিছত আপুনি কোনটো চাৰ্কেলৰ হয়, চক্ৰ আপোনাৰ কোনটো হয়, তাৰপিছত আপুনি চক্ৰটো চিলেক্ট কৰি ল'ব। তো নেটৱৰ্ক অলপ প্ৰব্লেম দি আছে, সেইকাৰণে মই ইমান অলপ লেটকৈ ছাইটটো খুলি আছে। তাৰপিছত আপোনাৰ চাৰ্কুলটো আপুনি চিলেক্ট কৰি ল'ব, আপুনি কোনটো চাৰ্কুলৰ হয়। তো মই গৰৈমাৰী হয়, মই গৰৈমাৰীটো চিলেক্ট কৰি দিম। এতিয়া অলপ আপুনি ধৈৰ্য ধৰিব লাগিব, কাৰণ কেতিয়াবা ছাইটটো অলপ লেজি থাকে বা ছাৰ্ভাৰ ডাউন থাকে, সেইকাৰণে অলপ সোমাই লয়। তো চাৰ্কুল চিলেক্ট কৰাৰ পিছত আপোনাৰ গাঁও কোনটো গাঁৱৰ হয়, গাঁৱটো চিলেক্ট কৰি ল'ব। গাঁৱটো চিলেক্ট কৰি ল'ব। তো গাঁও চিলেক্ট কৰাৰ পিছত আপুনি আৰু এটা সহজ কৰি দিছে। আপুনি গাঁৱৰ নাম যদি চাপ'জ 6 গাঁও হয়, দ্বিতীয় 6 মাৰি দিয়াৰ পিছত হ'ব আপোনাৰ দ্বিতীয় 6 নম্বৰত যিকেইটা গাঁও আছে গোটেইকেইটা আহিব। এনেকুৱা ধৰণত চাৰ্চ কৰিব পাৰে আপুনি। তো তাৰপিছত আপোনাৰ গাঁৱটো আপুনি চিলেক্ট কৰি ল'ব। আপুনি কোনটো গাঁৱৰ হয় চিলেক্ট কৰি ল'ব। তো মোৰ গাঁৱটো চিলেক্ট কৰি আছোঁ। মোৰ ছাৰ্ভাৰটো অলপ প্ৰব্লেম দি আছে, বা নেটত ছাৰ্ভাৰে দি আছে, নেটত প্ৰব্লেম দি আছে, গম পোৱা নাই। তো আপোনাৰ যিটো হয় আপুনি দিব। দিয়াৰ পিছত আপুনি চাব চাৰ্চ বাই ডাক নম্বৰ, আপোনাৰ ডাক নম্বৰ দি আপুনি চাৰ্চ কৰিব পাৰে। পাট্টা নম্বৰ, তাৰপিছত ডাক বাই তাৰপিছত আছে পাট্টাদাৰৰ নেম। আপুনি একো যদি নাজানে, আপোনাৰ গাঁৱত মাটি আছে, আপুনি এটা কাম কৰিব পাৰে, আপুনি আপোনাৰ নামো দি আপুনি চাৰ্চ কৰিব পাৰে। তাৰপিছত কেপচা আছে, মোৰ কেপচাটো হৈছে B9QKZ। বহাই দিয়াৰ পিছত আপোনাৰ পাট্টা নম্বৰটো বহাই দিব। মই এক্সাম্পল হিচাপে 5টো বহাই দিম। বহাই দিয়াৰ পিছত চাৰ্চত ক্লিক কৰিম। চাৰ্চত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় আপুনি ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত চাব পাট্টা নম্বৰ ডাকৰ মেট্ৰিক এপট্টা বনগাঁও মৌজা। মই ফাৰ্ষ্টটোত ক্লিক কৰি দিয়াৰ পিছত জমাবন্দীত ওপৰত ক্লিক কৰিম। জমাবন্দীৰ ওপৰত ক্লিক কৰি দিছোঁ। তো মই বাৰে বাৰে গৈ আছোঁ, অলপ আপুনি সোমাই ল'ব, কাৰণ ছাইটটো অলপ প্ৰব্লেম দি থাকে। চাব আপোনালোকৰ জমাবন্দীটো হৈ গ'ল, ওলাই গ'ল শ্ৰী দিগন্ত ৰাভা, পিতা তৰুণ ৰাভা। তাৰপিছত কিমানখিনি মাটি, ডাক নম্বৰ পাট্টা নম্বৰ 5, ডাক নম্বৰ 920। তাৰপিছত ইফালে ছাইটত মন্তব্য কি আছে আপুনি পঢ়ি ল'ব। তো সেইটো আপুনি Ctrl P বা মোবাইলত প্ৰিণ্ট দি আপুনি PDF
আগতে ডাউনলোড কৰি লোৱাৰ পিছত আপুনি প্ৰিণ্ট দি ওলাই ল'ব। এইটো আপোনাৰ অনলাইন অৰিজিনেল জমাবন্দী হয়, আপুনি ক'তো যাব নালাগে, নিজৰ মোবাইলেদি উলিয়াব পাৰিব। তো ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ' যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।